নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ভুলতো ঘোষণা নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু কিয় এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ চাওক এই আমাৰ এক্সক্লুসিভ প্ৰতিবেদন পুনৰ জনাইছো উজনিৰ প্ৰলয়কাৰী বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে লক্ষাধিক মানুহৰ জীৱন তছনছ কৰা এই বিধ্বংসী বান ৰাষ্ট্ৰীয় সমস্যা নহয় কাৰণ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলেই শেষ হৈ নাযায় অসমৰ বান পৰিস্থিতি মুখ্যমন্ত্ৰীৰ মতে বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় সমাধান হিচাপেহে ঘোষণা কৰিব লাগে ইফালে বান পৰিস্থিতি সমাধানৰ ব্যৰ্থতাক লৈও অকপট স্বীকাৰোক্তিৰ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বান ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ হাতত কোনো আঁচনি নথকাৰো কথা ইতিমধ্যে যিহেতু স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মতে বিশেষ আঁচনিৰ জৰিয়তেহে সমাধান কৰিব পাৰিব ৰাজ্যৰ বান সমস্যা আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ নিয়ম নামানি অৱশেষত বিপদত পৰিছে ফেচবুক আৰু ইনষ্টাগ্ৰাম আৰু তাৰ পাছতে আদালতৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে ছ'চিয়েল মিডিয়াৰ নেতৃত্বাধীন মেটাই ভৰিব লাগিব ৯,০০০ কোটি টকা পৰ্যন্ত জৰিমনা আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো এইবাৰ বিপদত পৰিছে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ স্বত্বাধিকাৰী মেটা জানিব পৰা মতে আদালতৰ ৰোষত পৰিছে এইবাৰ মেটাৰ CEO মাৰ্ক জুকাৰবাৰ্গ মেটাক ইতিমধ্যে ৯,০০০ কোটি টকাৰ জৰিমনা বিহিছে আদালতে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ বাবেই শিশুৰ মানসিক ক্ষতি হোৱাৰো অভিযোগ উত্থাপন আদালতৰ ইয়াৰ উপৰিও মেটাই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ পৰা শিশুৰো কৰিব লাগিব চিকিৎসাৰ বাবদো মেটাই খৰচ কৰিব লাগিব প্ৰায় ৪২ কোটি টকা ইতিমধ্যে যিহেতু নিউ মেক্সিকোৰ আদালতে মেটাক বিহিছে এই পৰ্যাপ্ত পৰিমাণৰ জৰিমনা আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰজাৰ দৰে আচৰণ নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া মন্তব্য আমাৰ নহয় কেইটিমান মুহূৰ্তৰ পূৰ্বে এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইয়াৰ উপৰিও আৰু কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো ৰজাৰ দৰে আচৰণ নকৰিব মুখ্যমন্ত্ৰী শৰ্মাই এই বিপদৰ সময়ত অসমৰ মানুহক অপমান আপুনি নকৰিব অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব আপুনি হিমন্ত বিশ্ব শৰ্মাক এইদৰে এতিয়া সকিয়নি দিছে অখিল গগৈয়ে অদৰকাৰী ৰজাসুলভ কাম কৰাৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰী শৰ্মা এয়া মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ বানপানীত যিসকলে মানুহৰ পৰা সহায় বিচাৰিছে তেওঁলোক চান্দা মাষ্টৰ নহয় সঁচা কথা ক'বলৈ গ'লে আপোনাৰ পোহনীয়া সংগঠনবিলাকহে হৈছে চান্দা মাষ্টৰ লগতে বানপানীত সহায় কৰা মানুহবোৰ হৈছে সাধাৰণ মানুহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো চৰকাৰী বান সাহায্যৰ নামত ৰাজ্যত এইবাৰ সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু তাৰ পাছতেই মন্ত্ৰী কেশৱ মহন্তই বন্ধ কৰি দিলে ১৫,০০০ টকাৰ সেই কাৰ্যসূচী আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো এইবাৰ সামৰিকভাৱে বন্ধ কৰা হ'ল চৰকাৰৰ ১৫,০০০ টকীয়া সেই সাহায্য প্ৰদান কাৰ্যসূচী ইতিমধ্যে ধন বিতৰণক লৈ ব্যাপক অনিয়ম পোহৰলৈ অহাৰ পাছতে সামৰিকভাৱে স্থগিত ৰখা হৈছে সাহায্য প্ৰদান একে ঘৰতে দুজনকৈ লোকে সাহায্য পোৱাক লৈ উঠিছে ইতিমধ্যে যিহেতু গুৰুতৰ অভিযোগ যোগ্য লোকে বৰ্তমান সময় পৰ্যন্ত যিহেতু এই সুবিধা লাভ কৰা নাই চৰকাৰৰ পৰা কোনো ৱাৰ্ডত আকৌ এজনো বানাকান্তই চৰকাৰী ধন এতিয়ালৈকে লাভেই কৰা নাই সাহায্য প্ৰদান সামৰিকভাৱে বন্ধ কৰি দিয়াৰ পাছতে আধাৰ লিংকৰ জৰিয়তে সাহায্য প্ৰদানৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী তথা কেশৱ মহন্তই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কেইটিমান মুহূৰ্তৰ পূৰ্বে স্বীকাৰ কৰিছে সাহায্য প্ৰদানৰ অনিয়মৰ কথা নিউজ ডেস্ক ৰিপৰ্ট ট্ৰেন্ডিং আসাম